চিত্ৰলেখাৰ পাকঘৰ মোৰেই পাকঘৰ। আজি মই মোৰ চিত্ৰলেখা পাকঘৰত লৈ আহিছোঁ এটা সুন্দৰ ৰেচিপিটো হৈছে শুকান মাছৰ লগত কচুৰ ঠাৰি। এয়া মোৰ ঘৰতে আছিলে কচুবিধ। মই তাক আনি ধুনীয়াকৈ বাকলি এৰাই লৈছোঁ আৰু ইয়াক দীঘল দীঘলকৈ প্ৰথমতে মই কাটি লৈছোঁ। কিন্তু কাটি থাকোঁতে মোক কচুটোৱে ধৰা নাই। কচুটোৰনো নাম কি আপোনালোকে জানে যদি মোক কমেণ্ট বক্সত জনাবচোন। এতিয়া এইখিনি মই ভালদৰে ধুই লৈছোঁ আৰু ইয়াক সৰু সৰুকৈ মই কাটি ল'ম যাতে সিজিবলৈ সুবিধা হয়। এতিয়া মই শুকান মাছখিনি এইদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ আগত মই মাছখিনি ভালদৰে ধুই লৈছিলোঁ গৰম পানী আৰু নিমখেৰে। যিহেতু এইটো শুকান মাছ হয়, ভালদৰে ধুই ল'ব লাগে। এয়া মই মাছখিনি ইয়াত কাঢ়ি ল'লোঁ আৰু মই সেইটো কেৰাহীতে অলপ মিঠাতেল দি দিলোঁ। ইয়াত তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত প্ৰথমতে শুকান জলকীয়া দুটা আৰু লগত তেজপাত এটা দি দিলোঁ আৰু এইখিনি মই অলপ ভাজি ল'ম। শুকান জলকীয়াটো ভজা গ'লে অলপ ভাল হয়। এতিয়া ইয়াত মই কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনিও মই অলপ সময় ভাজিম এনেদৰে অলপ ৰংচোৱাকৈ। এতিয়া ইয়াত মই নিমখ আধা চামুচ আৰু হালধি আধা চামুচ আৰু জিৰাৰ গুড়ি আধা চামুচ দি দিলোঁ। আপোনালোকে ইয়াত যি যি মছলা খায় দিব পাৰে আৰু যদি কোনোবাই জ্বলা বেছি খায় জলকীয়াও বেছি দিব পাৰে। আৰু এতিয়া মই ইয়াত কচুখিনি দি দিলোঁ। ইয়াত কচুখিনি মই এতিয়া ভালদৰে অলপ সময় লৰাই থাকিম আৰু 2-3 মিনিটৰ কাৰণে ঢাকনিখন দি দিলোঁ। ঢাকনিখন গুচাই চাইছোঁ, এতিয়া আধা সিজা হৈছেই। এইখিনি মই এতিয়া আকৌ ভালদৰে লৰাই নহৰু বটাখিনি আৰু আদা বটাখিনি মই ইয়াত দি দিলোঁ। দি এইখিনি মই এতিয়া অলপ ভালদৰে ভাজি লৈ ল'ম। এতিয়া মই ইয়াত মাছখিনি দি ল'ম। দি ভালদৰে এবাৰ লৰাই ল'ম। তাৰপিছত মই ইয়াত 1 কাপ পানী দি দিম। পানীখিনি দিয়া হোৱাৰ পিছত মই 2-3 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম। ঢাকনিখন গুচাই এয়া চালোঁ, ধুনীয়াকৈ কচুখন মোৰ হৈ উঠিছে। ইয়াত মই এতিয়া কেঁচা জলকীয়া দুটা দি দিলোঁ। এইখিনি অকণ সময় লৰাই থাকিম আৰু শেষত মই আৰু অলপ আদা পেষ্ট অলপ দি ল'লোঁ আৰু এইখন মই এতিয়া নুমাই থৈ দিম। এয়া মোৰ হৈ গ'ল। আপোনালোকে যদি মোৰ এয়া ৰেচিপিটো ভাল পাইছে তেনেহ'লে ধুনীয়াকৈ আপোনালোকে বনাই খাব চেষ্টা কৰিব। আৰু এয়া মই ধুনীয়াকৈ চাফ কৰি লৈছোঁ। আপোনালোকৰ যদি মোৰ এয়া ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট দি যাব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।